Okay, hello viewers, welcome back to my second channel, Monjit Borah vlogs. So, এই vlogটোত আপোনালোকক ৰাসৰ অখৰা দেখুৱাম। শ্ৰী কৃষ্ণৰ ৰাসলীলা আহি আছে। ৰাসৰ অখৰা মৌ ৰাসত সৰুকৈ পাৰ্ট লৈছোঁ, বাহটা লৈছোঁ, তাকে আপোনালোকক দেখুৱাম। আৰু কি চলি আছে গোটেই অখৰাখিনি আপোনালোকক দেখুৱাম। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথা আপোনালোকক জনাই দিছোঁ, এই মাহৰ 18 আৰু 19 তাৰিখে ৰাস। আৰু 18 তাৰিখে বেহাৰবাৰী আউটপোষ্টৰ যিজন মুকুতা অশ্বিনী ডেকা তেওঁ আহিব ইয়াত কন্দুৱা গাবলৈ। আৰু 19 তাৰিখে মোৰ ভাও আছে। মোৰ কি ভাও আছে এতিয়া নকওঁ, আপোনালোকে গোটেই ভিডিঅ'টো চাওক। ৰিহাৰ্চল চোৱা দৰ্শক। অ'কে, চ' এতিয়া নৃত্য গীত হৈ গ'ল। এতিয়া আমি কংসালৈ কৰিব যাম আৰু চাওক কংসালৈ অভিনয় চাওক এতিয়া। পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত।